জানো আমি কেনেকুৱা চলি আছোঁ আমি জানো এক টকাও গভৰ্ণমেণ্টে নিদিয়ে আমি আপোনাক দিয়ে নিদিয়ে সেইটো আপোনাৰ মেটাৰ কিন্তু আপুনি বিফল হোৱাটো আমি জানো তাৰমানে আপোনাৰ চকুৰ কিয় নহ'ব আপোনাৰ আমাৰ চকুৰ আগত তাতে চলি আছে কাগজে দি লাভ নাই 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 কাগজ আপোনাক চিনি নাপাওঁ কিয় চিনি নাপাওঁ আইডেণ্টি কাৰ্ড দেখুৱাইছে আইডেণ্টি কাৰ্ড লাগে নেকি আপোনাক মোৰ আইডেণ্টি কাৰ্ড আছে আপুনি আইডেণ্টি কাৰ্ড দেখুৱাব লাগিব ঠিক আছে আপোনাক আইডেণ্টি কাৰ্ড লাগেতো আপুনি এনেকুৱা হেৰি নকৰিব আপুনি এনেই নক'ব কিয় মই এনেই আহিছোঁ আপোনাৰ তাত মই আপোনাক চিনি নাপাওঁ মোক চিনি নাপায় আপুনি সেইকাৰণে আইডেণ্টি কাৰ্ডখন মই পাব্লিক হ'লে পাব্লিকৰ লগত আপুনি ৰ'ব পাব্লিকৰ লগত আপুনি কথা নাপাতে মই বাৰু সাংবাদিক নহয়েই মই বাৰু সাংবাদিক নহয়েই বাৰু হা মই সাংবাদিক নহয় পাব্লিকৰ ভইচ শুনাৰ আপোনাৰ হেৰি কিয় নাই নাই কৰা কাৰণে নাই কৰা বুলি কৈছোঁ পইচা তোলাৰ বাহিৰে একো কৰা নাই আপুনি পইচা খায় কোনে পইচা খায় কোনজনে খায় নাম কওকচোন নাম আমাক দেখিছে মই আজি আছোঁ মই 3 বছৰ হ'ল ইয়াতে DIPR ৰেকৰ্ড চাওক মই আপোনাৰ তাত আহিব দৰকাৰ নাই নহয় দৰকাৰ নাই মোৰ সাংবাদিকে পইচা খায় তাৰমানে কিয় নাখায় কোন খায় ইয়াৰে 30-40জনে পইচা খায় তেওঁলোকে কি কৰিছে এটা নিউজ দিব পৰা নাই পাৰিছে কিবা ইয়াৰে কি নিউজ দিছে কওকচোন এখেতৰ বাহিৰে সত্য তেজপুৰৰ পৰ্যন্ত দিছে এখেততো তেজপুৰৰ মানুহ নহয় মইতো পঢ়োঁ মই কিন্তু ইমান হেৰি নহয় নিজ নহয় ঠিক আছে মই ছাত্ৰ সন্থা কৰি ঠিক আছে এইবিলাক ছাত্ৰ সন্থা কৰক AGP কৰক আপোনাৰ নিজা কথা আপুনি অফিচত চাকৰি কৰে আপোনাৰ চাকৰিৰ দায়িত্বটো পালন কৰক আপুনি ডিচি ছাৰক সুধিম ডিচি ছাৰক তাত কৈ থৈ আহিছোঁ আপুনি নিজে ক'লে অমুকক মাটিত লৈ গৈছে নাই মাত্ৰ মাতি নিছে আপুনিতো গম পাইছেতো গম পাইছে গতিকে তেওঁক মাতি নিয়া মানে কাৰ কমপ্লেইনত মই এটা কমপ্লেইন দিছিলোঁ আপোনাক এতিয়া মই সুধিব আহিছোঁ আপুনি মদৰ কাৰণে ইমানখিনি ঘটনা ঘটি আছে মদটো বন্ধ কৰক সেইটো বন্ধ কিয় নহয় ৱাইন শ্বপবিলাক কিয় বন্ধ নকৰে আপোনাক ৱাইন শ্বপ বন্ধ কৰিব কোৱা নাই নহয় লিগেলটো মেইন ৱাইন শ্বপ বন্ধ আপোনাক সেইটো বন্ধ কৰিব দিয়া নাই ইলিগেল যিখিনি হৈ আছে মদে চুলাই মদ হওক লাল মদ হওক একেই মদ আগে মদটো বন্ধ কৰকচোন এখেতৰ দৰে লিখকচোন তাৰপিছত ক'ব কালি লিখি মোক পেপাৰখন দেখাব আপুনি যে মদ বন্ধ কৰিব লাগে ইয়াৰ পৰা যেনেকুৱা বিহাৰ চিহাৰত বন্ধ কৰিছে ইয়াত বন্ধ হ'ব লাগে তেতিয়াহে আপুনি বেলেগ সাংবাদিকৰ দৰে ভাবিছে নেকি আমাক নে কি বাকী 10টাৰ দৰে আপুনি বেলেগক কিয় দিয়ে আপুনি বেলেগকেইটাক কিয় পইচা দিয়ে তেতিয়াহ'লে আপুনি যে কৈছে পইচা লৈ থাকে কিয় বেলেগকেইটাক পইচা দিয়ে কিয় দিয়ে আপোনাৰ ইমান পইচা আছে নে মিলাবৰ কাৰণে 40জনে ইয়াত থাকে অধিকাৰ আছে নেকি ইয়াৰ অফিচত থাকিব পাৰ্মিশ্যন ল'ব লাগে নে নালাগে সেইবিলাক আপোনালোকে জানে আকৌ দেখোন আপুনি দেখা নাপাওঁতে দেখোন আপুনি ক'লে আপোনাকতো দেখাই নাই বুলি ক'লে আৰু সিহঁতে ইয়াতে মই ৰূপকৰ লগত 4-5 দিন আপোনাৰ লগত কথা পাতিছোঁ বুজিছে গতিকে আপোনাৰ নাম ভট্ট হয় নাই গতিকে সেয়া আপোনাক দেখা নোপোৱাটো বা চিনি নোপোৱাটো বহুত ডাঙৰ কথা নহয় আপোনাৰ ডিপাৰ্টমেণ্টৰ যিটো স্বৰূপ সেইটোৱে ডাঙৰ কথা কোনটো জানে ডাঙৰ কথা জানে আপোনাৰ এই কথাটো যিখিনি ক'লে মোক আজিয়ে ক'লে নেক্সট টাইম যেতিয়া ক'ব মই এটা বস্তু চিয়'ৰ পাব্লিক লগত যেতিয়া থাকে বাদ দিয়ক আপোনাৰ পাব্লিক নাই মদৰ দালাল এটা তাত কোনো নাই কোন মদৰ দালাল আমি মদৰ দালাল নহয় আপোনালোকে ভাল কৰি হেৰি কৰক আপোনালোকে মানুহ চিনি নাপায় সেইকাৰণে মানুহ চিনি পালে নহয় এনেকুৱা কৰি কথা ক'ব নোৱাৰিব মোৰ দৰে নহয় কোনো এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহ নাই কওকচোন এটা নাম কওক কোন আছে মোৰ দৰে নাই সেইকাৰণে বিলাই ফুৰে আপুনি আৰে যদি আপুনি একো ৰং কাম কৰা নাই আপুনি কিয় সাংবাদিকক দিব লাগে কিয় দিয়ে আপুনি কিয় দিয়ে নে আমাক কোনোবা এটাই দেখুৱাব পাৰিব নেকি DC অফিচটোতো কোনোবা দিনা কোনোবাৰ পৰা লগা আছে ঠিক আছে